চোৱাচোন সেইকেইটা কেনেকৈ চাই আছে। কোনে চাইছেও? কোন হ'ব আৰু? গোপাল আৰু শংকৰ। যেতিয়াই ওলাই আহিবি সদায় এনেকৈ চাই থাকিব। একো কাম এটা নকৰে, অকল আড্ডা দি থাকে। এই বাদে থ, কিনো লোকৰ কথা পাতি থাকিব। যাওঁ বল বল। তই সদায় এনেকৈ চাই থাকিবি নে মনৰ কথাও খুলি কবি? তাকেই পাই, মনৰ কথাবোৰ খুলি ক'বলৈচোন মোৰ সাহসেই হোৱা নাই। চাবি আকৌ এনেকৈ মনতে কথাবিলাক ৰাখি থ'লে বেলেগ কোনোবাই লৈ যাব তাইক। সময় থাকোঁতেই কথাবিলাক কৈ দে। কেনেকৈনো কওঁ ভাবিয়ে পোৱা নাই। ক'ৰ পৰা আৰম্ভ কৰোঁ? আহিবা কি ভাবি আছে? বাৰু বাদ দে থ, এতিয়া যাওঁ বৈ। গোপাল চা আকৌ ৰাধা আহি আছে। তই এটা কাম কৰ, তাই অকলে আছে, আজিয়ে ধুনীয়া সুবিধা আছে। তই তাইক মনৰ কথাবিলাক খুলি কৈ দে। কওঁ জানো, মোৰচোন বুকুখন কিবা উখল মাখলে কৰিছে। সাহস কুটা, মৰত বন মৰত। যা পাৰিবি যা। বলচোন বাৰু। ঐ ৰাধা। গোপাল, কিবা কবি? ৰাধা মানে ক আকৌ, কি মানে কৰি আছ? মানে ৰাধা খুৰীদেউহঁতৰ ভাল। অথনিৰ পৰা তই মানে সেই মানে কৰি খুৰীহঁতৰ কথাই সুধিবলৈ পালি। ঘৰত গৈ নিজে সুধি নাহগৈ কিয়? আজি ইমান ধুনীয়া সুবিধা পাই ক'ব নোৱাৰিলি। এনেকৈ হ'লে নহ'ব আৰু তোৰ। তাকেই কওঁ বুলি তোৰ ওচৰলৈ যাওঁৱেই, কিন্তু ক'বই নোৱাৰো। যি দেখিছো তই তাইক মনৰ কথাবিলাক খুলি ক'ব নোৱাৰিবি। মোৰ বন্ধুৰ এইকণহে সাহস। যি দেখিছো মই কিবা এটা কৰিব লাগিব। তই কিন্তু তেনেকুৱা উল্টা পুল্টা একো নকৰিবি দেই, সময় লাগিব। কিন্তু এনি তাইক মোৰ মনৰ কথাবোৰ খুলি কবি। সপোন সাগৰতে ডুব গৈ থাক। বল বল যাওঁ এতিয়া। বল। গোপালই, আজি আবেলি নামঘৰত বৰসভা পাতিছে নহয়, তালৈ যাবিনে নাই? তাকে পাই, কালি খিতৈদেউতে মাত খাৰ লগতে গৈছিল, এতিয়া নগলেও বেয়া হ'ব নহয়। এপাক যাম দে। এটা কাম কৰ, সোনকালে 4টা মাটি আলিকেইটা কাটি লৈ আৰু পেটটোও কলমলাই আছে, পঁইতা ভাত একাহী খাই অলপ জিৰাই সতাই 3মান বজাত 2টা যাম দে। ঐ কোনো এইটো জানো পাই কোন, আমাৰ গাঁৱত নহয়, কাৰোবাৰ ঘৰলৈ আহিছে চাগে। বাদ দে, সোনকালে আলিকেইটা কাটি লওঁ। ঐ গোপাল, চা আকৌ, কালি বাইকখন দেখিছিলোহে, আজি উঠাই লৈ ঘূৰি ফুৰিছে। কথাটো কিন্তু ভাল দেখা নাই। ঐ ৰচোন ৰ, ইমান খৰখেদাকৈ কলৈ যাওঁ?
কোনফালে যাওঁ? তোকনো কেলে মই ক'ত যাওঁ? আৰে এজনী কচোন ক'ত যাওঁ? এই ৰাধাহঁতৰ ঘৰৰ পৰা আহোঁগে। পিছে কথা এটা কচোন। কি কথা অ? এই আমাৰ ৰাধাহঁতৰ ঘৰত যে ল'ৰা এটা দেখিছো, ক'ৰ হয় বাৰু? এই গাঁৱৰ কিবা ইনস্পেকশ্যন নে কি সেইবোৰ কৰিবলৈ আহিছে। পিছে তোকনো কেলে অ সেইবিলাক কথা? এনেই সুধিলো আৰু। হ'ব দে, মই গোপালৰ ওচৰৰ পৰা আহোঁগে। ঐ চাচোন চা, এইজনী ৰাধা নহয় জানো? গোপাল, অ গোপাল, কোননো এইকেইটা? এই আমাৰ গাঁৱৰে। কথা এটা কম, তুমি বেয়া পাবা নেকি? নকলেহে বেয়া পাম চাগে। তোমাক দেখাৰ পৰাই কিবা মোৰ ভাল লাগি গৈছে। সেই কিনো কথাবোৰ কয়। চিৰিয়াছলি, মই কোনদিন কাকো ভাল পাই পোৱা নাই। জীৱনত প্ৰথম তোমাকেই ভাল লাগিছে। তুমি যদি বেয়া পাইছা তেতিয়া নালাগে। সেই নাই নাই, তেনেকৈ কিয় ভাবিছে? মানে তোমাৰ কোনো আপত্তি নাই? মই ভাবি চাম বাৰু। বেছি দেৰিও নকৰিবা। মই গাঁওখনত বেছি দিনৰ আলহী নহয়, মাথো এদিন বা দুদিনহে থাকিম। আমি ঘৰলৈকে যাওঁগে নেকি? বহুত পলম হৈছে। পিছে তোমাৰ উত্তৰটোহে নাপালো। কৈছোৱেচোন ফোন কৰিলে জনাম বুলি। ঠিক আছে। এনে হলে বৰ চলাহী কথা। এতিয়া ঘৰলৈ গৈ খবৰ এটা নাই। দুদিনতে মোক পাহৰিলে। ৰাধা, অ ৰাধা, বোলো ঘৰত আছনে? ঐ ৰশ্মি নেকি? আহা ভিতৰলৈকে সোমাই আহ। কিনো কৰি আছ পিছে? ঐ আহ, এয়া দেখিছই নহয়, কামৰ পৰা জানো শান্তি আছে? বহচোন বহ। পিছে চহৰীয়া ল'ৰাৰ খবৰ কেনেকুৱা? নকবি আৰু বুজিছ, ঘৰলৈ যি গল পাহৰিলেই চাগে। আজি 2 দিন হল, খবৰ এটাও নাই বুজিছনে? কৰিব ৰ, সি চাগে কিবা কামত আছে। নাজানো আৰু বুজিছনে? বাদ দে, বল নদী পাৰলৈকে অলপ ওলাই যাওঁ। নদী পাৰলৈ যাবি? ওলাই লৈছো পুতুককে। গোপাল, তই কি ভাবিছ মই নাজানো। মই হলে কিন্তু ভাল দেখা নাই। কি কথা? তই জানিও নজনা ভয় থৈছ নে নাজানো, কিন্তু গাঁৱৰ চবৰে মুখে মুখে ৰাধা আৰু সেই ল'ৰাটোৰ কথা শুনিবলৈ পাইছো। তোক মই আগতেই কৈছিলো, সময় থাকোঁতে কথাবিলাক কৈ দে। এতিয়াও সময় আছে, তই তাই কথাবিলাক কৈ দে। নহ'লে তই ক'ব নোৱাৰ যদি মই কৈ দিম। ঐ শংকৰ, তহঁতি ইয়াত অকলে অকলে কি কৰি আছ? এনেই বহি আছো। ৰ আমিও গৈছো তালৈকে। ঐ, আজি ধুনীয়া সুবিধা আছে, কথাখিনি কৈ দিয়া আজি। হয় নেকি? ঐ ৰাধা, খবৰ কেনে? ৰাধাৰনো খবৰ বেয়া হবনে? নতুনকৈ প্ৰেমত পৰিছে। আমাৰ গোপালৰ প্ৰেমত পৰিলে নি আকৌ? নহয় চহৰীয়া ল'ৰাৰ প্ৰেমতহে পৰিছে। আমাৰ গোপালনো কি বেয়া আছিল? তই যে চহৰীয়া ল'ৰাটোৰ প্ৰেমত পৰিলি। চা শংকৰ, গোপালনো আছে কি? আৰু সি মোক কি কৰি খুৱাব? ৰিকিৰ এটা ভাল চাকৰি আছে।
সি মোক ভালকৈ খুৱাই পিন্ধাই ৰাখিব পাৰিব বুজিছ মোৰ চৰকাৰী চাকৰি নাথাকিব পাৰে কিন্তু খেতি কৰি হ'লেও দুবেলা দুমুঠি খাব পৰা ক্ষমতা মোৰ আছে গোপালৰ 4 পৰাকৈ নিজৰ মাটি আছে সেইখিনি খেতি কৰিও তোক সেই চহৰীয়া ল'ৰাটোতকৈ সুখত ৰাখিব পাৰিব চা গোপাল তোৰ মনত যি আছে তই সকলোবিলাক পাহৰি যা মই ইতিমধ্যে বেলেগক কথা দি থৈছো আৰু সৰুকালৰ বন্ধু হিচাপে কৈছো সেইবিলাক কথা আৰু তই দ্বিতীয়বাৰ মনলৈ কেতিয়াও নানিবি কিন্তু মই তোক মই আৰু একো শুনিব নিবিচাৰো গোপাল ৰশ্মি যাওঁ বল ইয়াৰ পৰা ৰাধা শুনচোন তই কিন্তু এদিন নহয় এদিন পস্তাব লাগিব কথাষাৰ মনত ৰাখিবি হেল্ল' কোনে ক'লে কি হ'ল দুদিনতে পাহৰি গলা যে অ' আপুনি দুদিনতে ঘৰলৈ গৈ মুখে কোনোবাই পাহৰিছে আপোনাৰ ফোন এটাৰ বাবে দুদিন অপেক্ষা কৰিছো পিছে মই কোৱা কথাষাৰ কি ভাবিলা দুদিন ফোন এটাৰ কাৰণে অপেক্ষা কৰিছো যেতিয়া নিজে ভাবিব লাগে মই সেইবিলাক বুজি নাপাওঁ তুমি ডাইৰেক্ট কোৱা ভাল পোৱা নে নোপোৱা পাওঁ কি হ'ল ফোনটো কাটি দিলা যে নাই এনেই হ'ব হ'ব লাজ কৰিব নালাগে মই গৈ আছো সোনকালে তোমালোকৰ ঘৰলৈ ঠিক আছে অপেক্ষা কৰিম তেতিয়া হ'ব দিয়া বাই এতিয়া মোৰ দৰকাৰী ফোন এটা আহিছে অ'কে বাই বাই
তহঁতৰ প্ৰেম কাহিনী কেনেকুৱা চলিছে? নকবি অ' ৰশ্মি, দুদিন ধৰি সি ফোনটোকে ৰিচিভ কৰা নাই। চাচোন, ফোনটোতো অন্তত ৰিচিভ কৰিব পাৰে, হয় নাই ক? সি চাগে কিবা কামত ব্যস্ত আছে। জানো আৰু পাই। পাছত কৰিব দে। কৈ নহ'লে অলপ ওলাই যাওঁ। হয় নেকি? ৰহ তেতিয়াহ'লে। কি হ'ল কোৱা? ইমান ফোন কৰি আছা যে? এবাৰ ফোনটো ৰিচিভ নকৰিলে গম নোপোৱা নেকি যে বিজি আছো? তোমাক মই অথনিৰ পৰা ইমান ফোন কৰি আছো, এবাৰতো ফোনটো ৰিচিভ কৰিব পাৰা। আৰে কামত বিজি আছো বুলি ক'লে বুজি নোপোৱা নেকি? ইয়াৰ পৰা যোৱাৰ পিছত তুমি মোক পাহৰিয়ে গ'লা। আৰু শুনা, পাহৰিছো যদি পাহৰিছো। কি? তুমি এনেকৈ কৈছা? আৰু কেনেকে ক'ব লাগে? তুমি এনেকৈ কিয় কৈছা? হেল্ল', তোমাৰ কথাবোৰচোন আজি কিবা বেলেগ বেলেগ লাগিছে। তুমি কি আমাৰ সম্পৰ্কটোৰ কথা পাহৰি গৈছা নেকি? মানে কি বুজাব বিচাৰিছা তুমি? আমাৰ সম্পৰ্কটো এতিয়া সাধাৰণ সম্পৰ্ক হৈ থকা নাই। চোৱা, আমি গাঁৱৰ সহজ সৰল মানুহ, তোমালোকৰ চহৰৰ ভাষা আমি বুজি নাপাওঁ। তুমি যি ক'ব বিচাৰিছা মোক স্পষ্টকৈ কোৱা। ক'বলৈ আৰু একো বাকী নাই। যি আছিল সেয়া মোৰ বাবে অকল এণ্টাৰটেইনমেণ্ট আছিল। এণ্টাৰটেইনমেণ্ট? মানে তুমি আমাৰ সম্পৰ্কটোক লৈ চিৰিয়াছ নাছিলা? মইতো তোমাক মোৰ সঁচা অন্তৰেৰে ভাল পাইছিলো, আৰু সেইবাবে মই তোমাক মোৰ সকলো উজাৰি দিছিলো। তুমিতো মোক কথা দিছিলা যে ঘৰত গৈ আমাৰ বিয়াৰ কথা আলোচনা কৰিবা। সেইবোৰ পাহৰি গলা নেকি তুমি? কি হ'ল সেইবোৰ? তাৰমানে সেইবোৰ সকলোবোৰ মিছা আছিল। চোৱা ৰাধা, আমাৰ মাজত যিবোৰ হৈছিল সেইবোৰ এক দুৰ্ঘটনা বুলি পাহৰি যোৱা। আজিৰ যুগত এইবোৰ সাধাৰণ কথা। তাতে এজনী গাঁৱলীয়া ছোৱালীক মই বিয়া কৰাব নোৱাৰো। চহৰত মোৰ এটা নাম আছে। তোমাৰ লগত সম্পৰ্ক ৰাখি মই মোৰ ইজ্জতটো ধ্বংস কৰিব নোৱাৰো। আৰু যদি তুমি বিচাৰিছা তোমাৰ লগত হোৱা ঘটনাবোৰৰ কাৰণে মই দুখী বুলি, দেন আই উইল ৰেডি টু পে ইউ। আৰু দ্বিতীয়বাৰ যাতে মোলৈ কল নকৰা। হেল্ল' হেল্ল' হেল্ল'।
ৰাধা মোক এৰি তোৰ দে কি হৈছে ৰাধা তই কিয় এনেকুৱা খন কৰিছ মোৰ জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে মোক পৰি যাবলৈ দে গোপাল মোক পৰি যাবলৈ দে মোৰ সকলোবোৰ শেষ হৈ তেনেকৈ নকবি ৰাধা তোৰ কি হৈছে মোক খুলি ক সকলো সমস্যাৰ সমাধান আত্মহত্যা নহয় তাতে মই থাকোঁতে এই ৰাধাৰ একো হ'ব নোৱাৰে মোৰ সকলোবোৰ শেষ হৈ গ'ল গোপাল সি মোৰ জীয়াই থকাৰ ইচ্ছাকতো হেৰুৱাই পেলালে মোক এৰি দে গোপাল মোৰ সকলোবোৰ শেষ হৈ গ'ল সি মোক জীয়াই থকাৰ ইচ্ছাকত হেৰুৱাই পেলালে তই নাকান্দিবিচোন তইতো জানই এই গোপালে তোক কেতিয়াও বিপদত পৰিব নিদিয়ে তই মোক কথাবোৰ খুলি ক ঘটনা সেইটোহে মই আগতে জানিছিলোঁ সি ভাল ল'ৰা নহয় যাকে তাকে আপোন কৰিব চেষ্টা কৰিলে সুবিধা ল'বই তোৰ মানসিনাত ভুল হ'ল ৰাধা মই আৰু জীয়াই থাকিব নোৱাৰো গোপাল তই তেনেকৈ নকবি ৰাধা তোৰ লগত কোনো নাথাকিলেও এই গোপাল সদায় আছে তোৰ লগত গোপাল তই তোক মই ইমান অপমান কৰাৰ পাছতো কাৰোবাক সঁচা অন্তৰে ভাল পালে ভাল পোৱাজনৰ বেয়া সময়ত জানো বিপদত এৰি দিব পাৰি মই তোক আগৰ পৰাই ভাল পাওঁ আৰু কোনোদিন মই তোৰ বেয়া হোৱাটো নিবিচাৰোঁ তই এতিয়াও মোৰ সকলোবোৰ কথা জানি মোক ভাল পাওঁ অঁ ভাল পাওঁ আৰু সদায় পাই থাকিম মোক ক্ষমা কৰি দে গোপাল মোৰ মানুহ চিনাত ভুল হৈ গ'ল যিয়ে মোক সৰুৰে পৰা সঁচা অন্তৰেৰে ভাল পায় সেয়া মই বুজিয়ে নাপালো মোক ক্ষমা কৰি দে গোপাল হ'ব পাগলী আৰু কান্দি নাথাকিবি এতিয়া আকৌ নতুনকৈ কিবা ক'ব লাগিব নে বুজি পাইছ কথাবোৰ নালাগে দে মই বুজি পাইছো সকলো হ'ব আৰু ইমান দুখ নলগাবি পিছে তোৰ কামটোৰ কিমান দূৰ আগবাঢ়িছে ঐ তোৰ মোক কেনেকুৱা লাগে লাগিব আৰু যেনেকুৱা লাগে তেনেকুৱাই লাগে মানে সিহঁতৰ দৰে তোৰো মোৰো কিবা হ'ব নি যা সেইটো আৰু ক'ব লাগে মানে মোৰ হৈ গ'ল